আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ লিংক হৈ আছেনে নাই আপুনি কেনেকৈ চেক কৰিব বা আপোনাৰ কোনটো বেংক একাউণ্টৰ সৈতে আধাৰ নম্বৰ লিংক হৈ আছে সেইটো আপুনি জানিবলৈ আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। অতি সহজতে আপুনি আপোনাৰ মোবাইলৰ পৰা কোনটো বেংক একাউণ্টৰ সৈতে আপোনাৰ আধাৰ নম্বৰটো লিংক হৈ আছে আপুনি জানিব পাৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যদি আপুনি আপোনাৰ আধাৰ নম্বৰটো কোনটো বেংক একাউণ্টৰ সৈতে লিংক হৈ আছে জানিব বিচাৰিলে প্ৰথমে আপুনি গুগল ব্ৰাউজাৰটো অ'পেন কৰিব। অ'পেন কৰি কিনে আপুনি ইয়াতে চাৰ্চ কৰিব মাই আধাৰ লগিং UIDAI এইটো আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পিছতে আপুনি এইটো যিটো আধাৰ ৱেবছাইট আহি পৰিব লগিং মাই আধাৰ UIDAI ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি এই ৱেবছাইটটো আপোনাৰ আহিব। ইয়াতে আপুনি ৱেলকাম টু মাই আধাৰ বুলি অপশ্যন পাব ওপৰত। ইয়াতে আপুনি লগিং কৰি ল'ব লাগিব। ইয়াতে আপুনি প্ৰথমতে আপোনাৰ যিটো ইয়াতে দেখাইছে ইণ্টাৰ আধাৰ নম্বৰ আপোনাৰ আধাৰ নম্বৰটো দিব। তাৰপিছতে কেপচা দিব। কেপচা দিয়াৰ পিছতে আপুনি লগিং উইথ OTPত ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনাৰ OTP আহিব। মই ইয়াতে দেখাই দিছোঁ, আপুনি অলপ ৱেইট কৰিব। আধাৰ লগিং কৰাৰ পিছত এইদৰে আপোনাৰ পেজটো খোল খাব। আৰু যিহেতু আপুনি আপোনাৰ বেংক একাউণ্টৰ সৈতে আধাৰ লিংক হৈছেনে নাই চাব বিচাৰে, কাৰণ কিছুমানৰ 2টা বা 3টা বেংক একাউণ্ট থাকে, কিন্তু কোনটো বেংক একাউণ্ট আপোনাৰ আধাৰ নম্বৰৰ সৈতে লিংক হৈ আছে সেইটো চাবৰ কাৰণে আপুনি প্ৰথমতে এই অপশ্যনটোত যাব বেংক চিডিং ষ্টেটাছ ইয়াতে আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপুনি চাব পাৰিব আপোনাৰ ইয়াতে আহিব আধাৰ নম্বৰ, বেংক নামটো আহিব, কোনটো বেংকৰ লগত আপোনাৰ লিংক হৈ আছে, তাৰপিছত বেংক চিডিং ষ্টেটাছটো আহিব, এক্টিভ হৈ আছে নে ডিএক্টিভেট হৈ আছে, আৰু কেতিয়া আপুনি আপডেট কৰিছিলে বেংক লিংক কৰিছিলে। এনেধৰণে আপুনি আপোনাৰ মোবাইলৰ পৰা অতি সহজতে আপুনি চাব পাৰিব। আৰু এইটো আপোনাৰ যিটো আপোনাৰ বেংক একাউণ্টত লিংক হৈ আছে তাতহে কিন্তু আপোনাৰ চৰকাৰী ফালৰ পৰা যিবিলাক বেনিফিট পায় আপুনি বা যিবিলাক আপোনাৰ পইচা ক্ৰেডিট হয় এই আধাৰ নম্বৰৰ লগত লিংক হৈ থাকিলেহে আপোনাৰ ক্ৰেডিট হ'ব। যেনেকৈ আপোনাৰ DBT লিংক বুলি কয়, যিটো ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ। এই ধৰণে আপুনি আপোনাৰ মোবাইলতে অতি সহজতে আধাৰ ৱেবছাইটত লগিন কৰি কিনে আপুনি চেক কৰি ল'ব পাৰিব আপোনাৰ বেংক একাউণ্ট কোনটো বেংক একাউণ্ট আধাৰ নম্বৰৰ সৈতে লিংক হৈ আছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি ফেচবুকত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ। এইদৰে আপুনি আপোনাৰ মোবাইলৰ পৰা অতি সহজতে আধাৰ নম্বৰৰ সৈতে কোনটো বেংক একাউণ্ট লিংক হৈ আছে আপুনি চেক কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।